অ শুনক না কথা এটা মোৰ কাৰণে হেল্প এটা কৰিব পাৰিব নি আপোনালোকে কি হ'ল মই মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ হয় মানে তো এবাৰ নতুন হয় মই তো মানে কিয় প্ৰজেক্ট এটা দিছে মোক কৰিবৰ কাৰণে তো প্ৰজেক্টত মানে আপোনাৰ অসমৰ যিটো অৱস্থা হৈ আছে মানে দুখীয়া নিচলা খোৱা খাব নোপোৱা মানুহৰ মানে তো ফটো মাৰি দিব লাগে মানে প্ৰজেক্টত মই তো মই আপোনালোকৰ ফটো মাৰি দিব পাৰিম নেকি হা নহয় তাত আমি লিখি দিব লাগে মানে খাব নোপোৱা বা এনেকৈ কিবা লিখি দিম হে নাই নাই একো নহয় এইটো আপুনি তাত লিখি দিলে লিখিব লাগে মানে নাই 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 মানে অনুভৱ মানে মোৰ সময় নাই মানে বিশেষকৈ ৰাতি দিব লাগে তো নাই নাই চাওক হাঁহিবলৈ কোনো কথা নাই মানে বহুতো অলৰেডি মই মাৰিছোঁ বহুতো ফটো না দুজন ছোৱালী লগতে লাগিব মানে দুজনীকে এনেকে আপোনাৰ হাঁহি পিনি কথাটো উৰাই দিছে মানে এনেকে হ'লে বেয়া লাগে আৰু আমাৰ দুগৰাকী মানে ফটো মাৰিম তো ফটো মাৰি তলত লিখিম যে অসমৰ খাব নোপোৱা মানুহ আপোনালোকে হাঁহি দিছে বস্তুটো হাঁহি উৰাই দিছে বেয়া লাগে এনেকে হ'লে একো টেনশ্যন ল'ব নালাগে আপোনালোকে জাষ্ট ফটো দুখন হাফ ফটো মাৰি হাফ মানটোলৈকে তাৰপিছত ফটোখন মাৰি তাত মোৰ ইমাৰ্জেঞ্চি হৈ আছে মানে নহ'লে মই নকলোঁ এদিন নহ'লে হাঁহি থাকিলে কেনেকৈ মাৰিম ফটো কওকচোন ভালকৈ ৰখি দিয়ক আৰু মানে অকণমান দুখীয়া নিচিনা কৰি লওক হাঁহি দিব দেই হাঁহি দিব এখন ইফালে গৈ দিয়কচোন মানে আপোনালোকে ইফালে ইচ্ছা দিয়ক এনেকৈ মাৰি দিব পাৰিম এনেকৈ মাৰিলে কি গছজোপা পৰা মানে দুখীয়া মানুহৰ গছত লগত নাথাকে জানো বহি থাকে যে মানে তেতিয়া দুখীয়া লাগিব একেবাৰে ধুনীয়াকৈ এইফালে চাই দিয়ক আৰু হাঁহি দিছে মানে এটা ফিল আনক দুখীয়া নিজকে মানে খাব নোপোৱা যেন 10 দিনৰ পৰা ভাত খাব পোৱা নাই তেনেকুৱা ফিলিংছ এটা আনক আপোনালোকে দুখীয়া নিচিনা দেই আপোনালোকে 10 দিন ভাত খোৱা নাই ৰেডি অঁ ইউনিভাৰ্চিটি অঁ মানে মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ হয় আমি তো ইয়াক দিছে মানে প্ৰজেক্টত দিছে তো মানে মই আপোনাক 10 দিনমান খাব নাপাবলৈ দিম তো আপোনাক এনেকৈ মানে আপোনাক কিমান দিনমান দিলে ভাল হ'ব এনেই মানে খাব নাপাব গছৰ তলত বহি আছে বুলি দিলে মানে খাব নাপাবলৈ কিবা দি দিম আৰু ন মুখখন অকণ তেনেকুৱা কৰি দিয়ক খাব নোপোৱা নিচিনা আহিয়ে দিছে ফটো হোৱা নাই হাঁহিয়ে দিছে আপোনালোকে নহ'ব এনেকৈ একদম মানে হাঁহি খাবলৈ নোপায় চুলিটো এনেকুৱা কৰি থাকে তেনেকৈ তেনেকুৱা কৰি দিয়ক অকণমান মানে চুলি মাথাটো এতিয়া কেনেকৈ ডিলিট কৰি তললৈ কৰিম মই আপোনালোকে যদি এনেকৈ কৰি দিয়ক মানে চুলিখিনি এতিয়া খাব নোপোৱা লিখা একদম মানে চেম টু চেম লাগিব একদম ফিল আনক মানে আপুনি এটা ফিলিংছ আনক মনত যে ভয় মই ইমান দিন খাব পৰা নাই এনেকৈ ফিলিংছটো আনক মনলৈ মানে ফিলিংছটো আনক মনলৈ যে আপুনি 10 দিন খাব পৰা নাই বা এনেকৈ ভিক্ষা খুজি ফুৰিছে আপুনি নিজকে মানে আপুনি ভিক্ষাৰী বুলি ভাবক একেবাৰে
তোমাৰ নাম বিলাক কি আপোনালোকৰ? এৰা সুপ্ৰীতি শ্যাম সুপ্ৰীতি ন? ঘৰ আপোনালোক ক'ত ক'ত? মোৰ মাজুলী যোৰহাট। আমাৰ এনেকে এদিন যোৰহাটৰ দুগৰাকী ছোৱালী খাবলৈ নোপোৱা এনেকে লিখি হা মানে আমাৰ প্ৰজেক্টত দিব লাগে মানে প্ৰজেক্টত দিব বাহিৰ মানে পাব্লিক নকৰিবা দেই অলৰেডি পলে মানে পাব্লিক নহব কিন্তু আমাৰ ৰুমৰ ছাৰ বাইদেৱে দেখিব মানে গম নাপায় দুখীয়া মানুহ একো গম নাপায় কোনে বিচাৰি আহিব দুখীয়া মানুহ কোনো বিচাৰি নোপোৱে সেইটো টেনশ্যন নল'ব ঠিক আছে দেই থেংক ইউ শুনক কথা এটা আছিলে আৰু এটা হেৰি মই আচলতে যে ধেমালি কৰিছিলোঁ প্ৰেংক কৰি আছিলোঁ সেইটো কেমেৰা বেয়া নাপাব দেই মই ডিমো প্ৰেংক বুলি চালে পাব ইউটিউবত